হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে ঘৰতে থাকিনো কেনেদৰে চাবোন তৈয়াৰ কৰিব তাকে দেখুৱাম। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি মই এল'ভেৰাৰ চাবোন বনাম, সেয়ে আমাৰ ঘৰতে থকা এল'ভেৰা জোপাৰ পৰা মই দুটা পাত ছিঙি আনিলোঁ। ছিঙি আনি তাৰ ভিতৰত থকা জেলখিনি উলিয়াই ল'লোঁ। বহুতে কিন্তু পাতটোৰ সৈতে দিয়ে, মই কিন্তু জেলখিনি ব্যৱহাৰ কৰিহে চাবোন বনাম। এয়া মই জেলখিনি মিক্সিত দি ল'লোঁ। মিক্সিত দিয়াৰ পাছত মই চাকনি এখনৰ সহায়ত ধুনীয়াকৈ জেলখিনি চাকি লৈছোঁ। আজি মই যিহেতু দুটা চাবোন বনাম, সেয়ে চফ টুকুৰা কাটি লৈছোঁ। মিহি মিহি কৰি কাটিছোঁ যাতে সোনকালে গলি যায়। কেৰাহীখন তুলি লৈ তাৰ ওপৰত অলপ পানী দি ল'লোঁ। যিহেতু ডাবল বইলিং কৰিব লাগিব, সেয়ে কেৰাহীৰ ওপৰতে মই চচপেনটো তুলি ল'লোঁ। ইয়াতে এতিয়া চফখিনি দি দিছোঁ। অলপ অলপ গলিবলৈ আৰম্ভ কৰিলে, সেয়ে মই হেতাৰখনৰ সহায়ত অকণমান লৰাই দিছোঁ। চফ বেচখিনি সম্পূৰ্ণকৈ গলাৰ পাছত মই ইয়াতে এল'ভেৰাৰ জেলখিনি দি দিম। আপুনি এটা কথা মনত ৰাখিব, যাতে চফ বেচখিনিতকৈ এল'ভেৰাৰ জেল বেছি হ'ব নালাগে। যদি বেছি হয় তেতিয়াহ'লে হয়তো চাবোনটো কোমল হ'ব, আৰু পানী পৰিলেও চাবোনটো কোমল হয়। বহুতৰে এইটো প্ৰব্লেম দেখা যায়। ইয়াতে মই এতিয়া ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিম। আপোনালোকে জানেই ভিটামিন ই কেপচুল কিয় ব্যৱহাৰ কৰা হয়, সেয়ে ময়ো ই কেপচুল ব্যৱহাৰ কৰিলোঁ। এয়া সম্পূৰ্ণকৈ গলাৰ পাছত মই এতিয়া ফ্ৰেমটোত এইখিনি বাকি দিম। ইয়াত যিটো ওপৰত বগা বগা ফেন আছে, সেইটো আপুনি চামুচ এখনৰ সহায়ত আঁতৰাই ল'ব পাৰে। যদি বিচাৰে আঁতৰাই নলওঁ তেতিয়াও কোনো কথা নাই। সম্পূৰ্ণকৈ দিয়াৰ পাছতে মই এতিয়া এঘণ্টামানৰ কাৰণে ৰাখি দিম, ফ্ৰিজত নাৰাখোঁ। এয়া মই আঁতৰাই ল'লোঁ বগা ফেনখিনি। এয়া 1.5 ঘণ্টামানৰ পিছত এয়া চাবোনটো উলিয়াইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, মিহি হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ হ'ম। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।